হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মই আজি আছোঁ বৰ্তমান গাঁৱত। কালি আহিলোঁ ঘৰলৈ আৰু এতিয়া গৈছোঁ এটা পুখুৰী সিঁচিবলৈ লগৰজনৰ লগত। চাই থকা ভিডিঅ'টো কণ্টিনিউ কৰি স্কিন নকৰালে শেষলৈকে। আৰু আমি আহি পাই গ'লোঁ সেই পুখুৰী, পূৰা মেচিন ৰেডি। এইটো হৈছে পুখুৰীটো, জংঘল লাগি হৈছে, চাফা কৰিব লাগিব। এইটো হৈছে পুখুৰীটো, অলপ পূৰা গেট চেট মাৰি ৰেডি। এইটো দেখিছে, জংঘলৰ কাৰণে দেখা নাই চাগে, এইখিনিতে আছে আঙুলিটো পোনে পোনে। আৰু পূৰা মেচিন ৰেডি, এইফালে পাইপ এতিয়া ফিটিং কৰিব লাগে, সিঁচিব লাগে। আৰু হৈ যোৱা লগৰজন সি পূৰা ব্যস্ত হৈ আছে। আৰু এইফালে মই চাই থকা ভিডিঅ'টো শেষলৈ কি হয় কি নহয়। নামি গ'লোঁ সিডাল ডাঙৰ পুখুৰী সিঁচিম বুলি নিসিঁচোঁ, সৰু সিঁচিম। এইটো ইমান ডাঙৰ পুখুৰীটো সিঁচিম, যিখিনি মাছ পাম কৰিম কি? ইমান মাছ আছে এইটো পুখুৰীটোত, মানে খাই বলে নোৱাৰিম। সেইকাৰণে ভাবিছোঁ প্ৰথম এই সৰু পুখুৰীটো সিঁচি লওঁ, তাৰপিছত এতিয়া মাথা মাৰিম নে কি কয়। হেভিকৈ মাৰা হৈছে, এবাৰ সিঁচিলোঁ মাছেই নাপালোঁ। আজি আহিছোঁ আকৌ, পূৰা প্ৰায় ৰেডি হৈছে, মেচিন লগাই দিম। চুইটকৈ তাল সেইফালে একদম ৰাস্তা সিপাকে পানীটো পঠাই দিয়া যাব। পূৰা অস্ত দা, বিখ্যাত দা আৰু সেইখন কোৰ বাছ। লগৰজনে পূৰা কামত ব্যস্ত আছে, মোক গালি পাৰি আছে, অকলে অকলে সি কৰি আছে কাম। এই গৰু চাইড, এইটো আমাৰ গৰু হয়, মোক চিনি নাপায়, মই ঘৰ নাথাকোঁ যেন ন। আৰু এতিয়া পাইপত পানীও ভৰাব লাগিব, কিয়? অ' চেছ বাল্টি চালি নানিলোঁ, পাহৰিয়ে থাকোঁ কিমান বছৰ পুখুৰী সিঁচিছানে। আইও দে আহিছে, পানী কেনেকৈ ভৰাইছে লাও মই আৰু দেখিছোঁ নহয়। জ্বালা আছে দিয়ক, পুখুৰী সিঁচা ইমান ধেমালি কথা নহয়। আগতো হাতেৰে সিঁচোঁ মিষ্টিং লগাই, এতিয়া চাওক পানী কেনেকৈ ভৰাই আছে। ধৰিব লাগিব, কেনেকৈ ধৰিম? পানী আছে ভিতৰত, কি কৰিম আপুনি? অ' মাই গড, কি টেলেণ্ট! টিং নানিলোঁ না, পানী কেনেকৈ আছে দেখিছে? ইয়াকে কয় গাঁৱলীয়া টেলেণ্ট। এতিয়া ধুনীয়াকৈ মুখটো ভৰাই দিব, দিয়াৰ পিছত এইফালটো এনেকৈ দাঙি 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 পানীটো নি একদম পূৰা মেচিনত সোমাই দিব। অ' মা গড, মানিছোঁ, টেলেণ্টক চেলুট দিব লাগিব। মাছ পাওঁ নাপাওঁ পিছৰ কথা, কিন্তু মাছ মৰা মজাই বেলেগ, নে কি কোৱা? এনজয়মেণ্ট না, হয় নহয় বন্ধু? এনজয়মেণ্ট। কি কৰিম? দাঙি আছোঁ, পানী গৈ আছে। অ' ডাঙৰ 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 পানী সোমাই আছে, বাৰু মই ধৰিছোঁ। ফিনিছ, পানী সোমাই হৈ গ'ল। এতিয়াও বহুত বাকী আছে, পাইপটো তাত বহাব আছে, ফিটিং কৰিব লাগিব। কম ওজন নহয় দিয়ক, কোনফালে দিবা? ৰাতিপুৱা একো খাই নাই না, ভাগৰ লাগি যায় পূৰা।
ক'তে গ'ল এইডাল পাইপডাল সাপৰ নিচিনাকৈ যায় একদম তলত পানী তলত এইটো পূৰা লগাই ল'ব মাছৰ দেখোন এতিয়ালৈকে একো ৱাৰ্ড হোৱাই নাই আছেনে নাইবা কিন্তু ভেকুলী আছে জানো দুটামান দেখিছোঁ নীল নহয় ভেকুলী হ'লেও পাম ये तो पूरा हो गया अभी बाकी है ये वाला কি কৰিম ধৰিব লাগিব বাছ ধৰি দিলোঁ এফালে দি দিয়া হা মুখত ৰাখি দিলোঁ আৰু তালৈকে যাব মানে এফালে ৰখি যাব ইয়াতে আৰু এইবিলাক পাইপৰ মুখ বন্ধাকৈ চাইকেলৰ টিউব বা বাইকৰ টিউব মেইন একো নালাগে সেয়া হৈ গ'লে আৰু বিন্দাছ আচ্ছা মাছ পাবানে চিয়'ৰ কি মাছ পাম কোৱা কি মাছ পাম কোৱা কি পাম কোৱা পুখুৰী খাইছোঁ মই নধৰিব ন মাতা না মেচিন ধৰিব লাগিব ন আচ্ছা ষ্টাৰ্ট দে আচ্ছা 1 2 ষ্টাৰ্টে নহ'ব নেকি ঠিক নাই শেষে আৰু হৈ যা বাবা ষ্টাৰ্ট হৈ যা মই টানো দিয়া ধৰি থাকাচোন বঢ়িয়াকৈ ভিডিঅ'টো কৰি থাকিবা এখনে ভৰি দি গছকি পেলাই কোনডালো এটা নহয় জানো দিওঁ নলয়চোন ফাইনেলি হৈ গ'ল মই ষ্টাৰ্ট কৰি দিলোঁ এতিয়া অলপ পানীহে অহা নাইচোন এই বন্ধ আৰু আমাৰ চব মেজাৰমেণ্ট কৰি হৈ গ'ল এতিয়া আপোনাৰ পাইপে পানী আহি আছে এবাৰ চাওক কি ঠাণ্ডা পানী মাই গড চাব ওচৰত হ'ব দেই মজা লাগিছে ইয়াতে মিনিমাম 1 ঘণ্টা বা আধা ঘণ্টা ঐ কিমান টাইম লাগিব খিচুতে 1 ঘণ্টা গাই থাকক একে মাছ ধৰা সময় লগ পাই আছোঁ আৰু পুখুৰী সিঁচা মেইন কষ্ট কাম হ'লে এইটো ভেটা মুখখন বন্ধ কৰা এতিয়া চাই এখন টিং দিছোঁ মাজত আৰু এইফালে মাটি দিছোঁ তথাপিও পানী লিক কৰিয়ে আছে
এইটো বিৰাট জ্বালা। আৰু বহুতো লাম্বা ইয়ালৈকে আছে। পানী কিমান আছে চাওঁ, নামি যাম। পানী বেছি নাই, 20 মিনিট মানত হৈ যাব লাগে। এটা চাই লওঁ। আৰু বৰ্তমান এতিয়া মই ঘৰত আছোঁ। অথনি পুখুৰীটো আধা সিঁচা হ'ল, মানে কি হ'ল, পানী কমি যোৱাৰ লগে লগে মেচিনেদি পানী নাটনা হ'ল আৰু সেইবাবে সিঁচিব নোৱাৰিলোঁ। তলত জংঘল আছিল বেছিকৈ থকাৰ কাৰণে টিং দিও সিঁচিব অসুবিধা হয়। সেয়ে পুখুৰীটো আধা সিঁচাকৈ তেনেকৈ থৈ দিয়া গ'ল। তাৰপিছত বৰষুণ আহি গ'ল, সেইকাৰণে পুখুৰীটো সিঁচা নহ'ল, মাছো ধৰা নহ'ল। দিনটো বেকাৰ এনেই গ'ল, কষ্ট। যি নহওক, কমচে কম আমাৰ মাটিখিনিত যিটো খেতি ছিজন পানী দিয়া হ'ল। আজি ভিডিঅ'টো ইমানেই আছিল। আজি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি জনাব। আৰু শেষত কৈছোঁ, মাছ মৰা মজা কেনেকুৱা, বা আপোনাৰ কেতিয়াবা এনেকুৱা হৈছে নেকি, কমেণ্ট বক্সত কমেণ্ট কৰি ভৰাই দিওঁ। আৰু আজিলৈ একে ভিডিঅ' সামৰণি মাৰিছোঁ। বাই।